6.3 দফাৰ কথা কোৱা হৈছে এটো এতিয়াও বাহাল আছে আৰু এটো আমাৰ বিটিআৰ ৰেকৰ্ডৰ এটা ক্লোজ হয় আৰু অসম চৰকাৰৰ যেটো পলিচিৰ কথা একেদিন হাৱাত চলি আছে বা আলোচনা হৈ আছে কি ইয়াত নতুন স্কুল আৰু প্ৰভিন্সিয়েলাইজ কৰা নহব এটো এই ক্ষেত্ৰত প্ৰযোজ্য নহয় মই অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰিছো আৰু বিটিআৰ চুক্তিটো ভাৰত চৰকাৰ অসম চৰকাৰ আৰু নিখিল বড়ো ছাত্ৰ সন্থা NDAB UBPO সকলো লগ লাগি এই চুক্তিখন এই অঞ্চলত শান্তি আনাৰ লগতে এই অঞ্চলৰ প্ৰগতিৰ কাৰণে চুক্তি কৰা হৈছে গতিকে শিক্ষা বিভাগত যিখিনি সমস্যা আমাৰ দীৰ্ঘদিন ধৰি আছে এইখিনি সমাধান কৰাৰ কাৰণে আৰু বিশেষভাৱে আমাৰ যিখিনি ভেঞ্চাৰ স্কুল আছে এইখিনি প্ৰভিন্সিয়েলাইজ কৰাৰ কাৰণে 6.3 যেটো দফা আছে এটো বড়ো মিডিয়ামৰ লগতে আমাৰ অঞ্চলৰ বিভিন্ন মিডিয়ামৰ স্কুলটো প্ৰভিন্সিয়েলাইজ কৰাৰ কাৰণে এটা ইয়াত স্পেশাল এটা স্কোপ আছে আৰু ইয়াত নিড বেস যিবিলাক স্কুল স্থাপন কৰা হৈছে এইখিনি প্ৰভিন্সিয়েলাইজ কৰাৰ কাৰণে এটা কমিটি গঠন কৰি দিয়া হৈছে আৰু কমিটিয়ে চোৱাচিতা কৰি আছে আৰু বহুত দিন নালাগিব ইতিমধ্যে কলেজৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক্লিয়াৰ কৰিছে যে বহুখিনি কলেজ ইয়াত প্ৰভিন্সিয়েলাইজ হৈ যাব ইয়াৰ পিছত হায়াৰ সেকেন্ডাৰী স্কুল বিলাকৰো প্ৰক্ৰিয়াটো আৰম্ভ হ'ব গতিকে আমি সবে এই সমস্যাটো সমাধান হ'ব বুলি অতি শীঘ্ৰে হ'ব বুলি আমি বহুত হোপফুল হয় কেবিনেটে এটা ডিসিশন কৰিছে যে ক্লাছ বিশেষভাৱে বড়ো মিডিয়ামৰ ক্ষেত্ৰত বড়ো সাহিত্য সভা আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত আমি আলোচনাত সোনকালে মিলিত হ'ম আলোচনা কৰিম এতিয়াতো বহুত মানুহে ইংলিছ মিডিয়ামতে ল'ৰা ছোৱালীবিলাক দি আছে ভাৰ্নেকুলাৰ মিডিয়ামৰ যেটো প্ৰয়োজনীয়তা হেতু NEP নিউ এডুকেশ্যন পলিচিয়ে হওক বা RTA হওক ইয়াৰ প্ৰয়োজনীয়তাটো তাতে লিপিবদ্ধ কৰিছে বা কোৱা হৈছে আমাৰ ল'ৰা ছোৱালীবিলাকে এলিমেণ্টাৰী লেভেলত মাতৃভাষা শিক্ষা গ্ৰহণ কৰিব পাব লাগে আৰু আমাৰ অঞ্চলত বহু দীৰ্ঘদিনৰ পৰাই যেটো ভাৰ্নেকুলাৰ মিডিয়াম বা মাতৃভাষা চলি আছে এই মাতৃভাষাৰ প্ৰচলনটো থাকিব কিন্তু এফেক্টিভলি এডুকেশ্যনটো কেনেকৈ দিব পাৰে কোৱালিটি এডুকেশ্যন কেনেকৈ দিব পাৰে আৰু গোটেই মানে যেটো নিড বেস এডুকেশ্যনটো কেনেকৈ দিব পাৰে ইয়াৰ ওপৰত চৰকাৰে বহুতখিনি চিন্তা চৰ্চা কৰিছে পলিচি লোৱা হৈছে ইয়াৰ ওপৰত আমাৰ ভাৰ্নেকুলাৰ মিডিয়ামত কি ইম্পেক্ট আহিব ইয়াৰ ওপৰত আমি অতি শীঘ্ৰে আলোচনা কৰিম আৰু তাৰ পিছত আপোনালোকক জনাই দিম हनुमान हार्डवेराव नोंथांनि गोनां मुवा बेसादफोरखौ गोबाङै मोननो हागोन बाक्सा जिल्लानि सालबारि महकुमानि सिङाव थानाय मानास नेशनेल पार्कनि साखाथि मायंपारा गुदिली बाजाराव गोदानै बेखेवबाय हनुमान हार्डवेर मुंनि गंसे हार्डवेर गला बे गलायाव बाला अन्थाइ इटा सिमेन्टजों लोगोसे टिन चेयार डाइनिं टेबल प्लाइबोर्ड न'आव फुनग्रा गाब आरो हार्डवेरनि गुबुन गासै गोनां मुवा बेसादफोरखौ बाङाइ बेसेनावनो मोननो हागोन नोंथांनो जुदि बेफोर गोनां मुवा बेसादफोरखौ गोनांथि जायोब्ला नैबे मबाइल नाम्बाराव फोनांजाब खालामदो मबाइल नाम्बार 9394712499 नोंथांनो गोनां जानाय हार्डवेरनि मुवा बेसादफोरखौ हनुमान हार्डवेरा जगायनानै होगोन